ফাইনেলি গাইজ মানে মই গুৱাহাটী ৰেলৱে ষ্টেচন আহি পালোঁ আৰু এয়া গুৱাহাটী ৰেলৱে ষ্টেচনৰ মানে আপুনি বেকগ্ৰাউণ্ডটো চাব পাৰে এণ্ড মই পোনপ্ৰথমে আপোনালোকক দেখুৱাই দিছোঁ মানে কি আপুনি ৰেলৱে ষ্টেচনত আহি পোনপ্ৰথমে কি কৰিব সেইটো কেনেকৈ চাব মানে গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা যদি আপুনি দিল্লী যাব লাগে চণ্ডীগড় যাব লাগে তো মই আপোনাক দেখুৱাই দিছোঁ তো পোনপ্ৰথমে আহি মানে আপুনি ফাৰ্ষ্ট গুৱাহাটী প্লেটফৰ্ম গুৱাহাটী ৰেলৱে ষ্টেচনত যদি আপুনি আহে তো ষ্টেচনৰ জাষ্ট অপজিট মানে লেফ্ট ছাইডত এণ্ট্ৰি গেটৰ জাষ্ট লেফ্ট ছাইডত এটা ডিছপ্লে এনেকুৱাকৈ লগোৱা আছে তো আহিয়ে মানে আপুনি প্ৰথম এইটোৱে চাব যে কি আপোনাৰ ট্ৰেইন নাম্বাৰ কি তো মোৰ ট্ৰেইন নাম্বাৰ একচুৱেলি 20503 যিটো ছেকেণ্ড নাম্বাৰত আছে আপুনি দেখি পাই আছে ৰাজধানী এক্সপ্ৰেছ তো তাতে কি লিখা আছে এডি নাম্বাৰ এক্সপায়াৰ্ড EXP টাইম PF নাম্বাৰ মানে হ'ল প্লেটফৰ্ম নাম্বাৰ একচুৱেলি তো 20503 ৰাজধানী এক্সপ্ৰেছখন মানে 1 নম্বৰ প্লেটফৰ্মত আছে তো এইটো আপুনি চেক কৰিব প্ৰথমতে যদি আপোনাৰ মানে ট্ৰেইনটো আপুনি কনফাৰ্ম কৰি ল'ব কোনটো প্লেটফৰ্মত আছে তো এতিয়া মানে মই এণ্ট্ৰি কৰিব গৈ আছোঁ এইটো হৈছে মানে প্লেটফৰ্ম নম্বৰ 1 তো প্লেটফৰ্ম নম্বৰ 1 আপুনি কেনেকৈ গম পাব আপুনি ইয়াতে মানে বৰ্ডত লগোৱা থাকে এই ওপৰত যে বগা বগা হৈ আছে না তাতে আপুনি ট্ৰেইন নাম্বাৰটো চাব পাৰে যে কোনটো ট্ৰেইন নাম্বাৰ মানে এইটো প্লেটফৰ্মত আহিব তো ইউ কেন চেক জাষ্ট এই ওপৰত চাব পাৰে 20503 ইট মিনছ মোৰ ট্ৰেইন মানে ৰাজধানী এক্সপ্ৰেছখন এইটো প্লেটফৰ্মত আহি গৈছে অলৰেডি আৰু মানে মোৰ টিকেট নাম্বাৰত মোৰ ছিট নাম্বাৰটো হ'ল B226 তো গাইজ B226 আগত যাব লাগিব মানে এইটো হ'ল B9 ইয়াতে আপুনি প্লেটফৰ্মত ইয়াতে যে দেখাই আছে মানে ইয়াতে B9 আছে তো মোৰ B9 মানে আগত যাব লাগিব B2 যাব লাগিব তো আগত এইখনে হ'ল ৰাজধানী এক্সপ্ৰেছ তো মই আগত গৈ আছোঁ মানে এইটোও চেক কৰিব পাৰে যে ট্ৰেইন নাম্বাৰটো চাওক এইটো এটা ডিব্ৰুগড় 20503 লিখা আছে তো এইটো হ'ল ৰাজধানী এক্সপ্ৰেছ নিউ দিল্লী যাব তো আপুনি ইয়াৰ পৰা মানে বুজিব পাৰে যে এইখনেই কনফাৰ্ম আপোনাৰ এই ট্ৰেইন মানে আপোনাৰ ৰাজধানী এক্সপ্ৰেছ যিখনত আপুনি মানে জাৰ্ণি কৰি আছে তো এনেকুৱাকৈ আপুনি কনফাৰ্ম কৰিব পাৰে মানে বেলেগ ট্ৰেইনত গুচি নাযাব আৰু মানে তেতিয়াহ'লে যাব লাগে দিল্লী যাব আপুনি চণ্ডীগড় পিছত চণ্ডীগড় যায় কান্দি থাকিব তো গাইজ মই মানে গৈ আছোঁ আগৰ পিনে মোৰ যিটো বাৰ্থ একচুৱেলি এইটো B7 আহি গ'লোঁ তো মোৰ B2 বহুত আগত মানে তো আপুনি এনেকুৱাকৈ মানে ওপৰত যিটো লগোৱা থাকে নহয় সৰু সৰু ডিছপ্লে তো আপুনি তাৰ পৰা মানে কনফাৰ্ম কৰি ল'ব পাৰে আপুনি B6 B3 B2 মানে যিটো নাম্বাৰটো 5 বাজি মানে 55 মিনিটত এৰিব ৰেলটো তো এতিয়া ইমান এটা টাইম হোৱা নাই ইমান হাৰি কৰিব মানে ইমান খৰ ধৰ কৰিব নালাগে ইমান পেনিক হ'ব নালাগে লাহে লাহে যাব কাৰণ ৰেলে মানে যিটো টাইমত টাইম দিছে আমাৰ ট্ৰেইন টিকেটত সেইটো টাইমতে যাব কোনো খৰ ধৰ কৰিব লাগে নালাগে একেবাৰে আহি পাইছোঁ আৰু মানে এইটো B4 তো এতিয়া B3 পিনে আগবাঢ়ি আছোঁ B3 পিছত B2 পাম আৰু মোৰ ছিট নাম্বাৰটো হ'ল 26 তো আপুনি মানে কেনেকৈ কনফাৰ্ম কৰিব যে মই B2ত আহি গৈছোঁ তো সেইটোও দেখাই দি আছোঁ আপোনাক এইটো B3 আহি গ'লোঁ আপুনি এই ৰেল ডবাৰ এইটো বাৰটোত চাব পাৰে এইটো চাওক B3 তো B2ত যাব লাগিব মই মানে বাৰ্ট নাম্বাৰ ধৰি মানে ফাইনেলি মই আহি গ'লোঁ মোৰ যিটো বাৰ্ট এইটো চাওক আপুনি ওপৰত চাব পাৰে যে B2 এইটো মোৰ ট্ৰেইন নাম্বাৰ এইটো B2 তো মোৰ B2 হয় তো আপুনি B2 কেনেকৈ কনফাৰ্ম কৰিব ইয়াতে চাওক এইপিনে এইপিনে লিখা থাকে মানে এইটো B2 মোৰ 26 নম্বৰ তো এইটো বাৰ্থৰ মানে এইটো ডবাৰ মানে জাষ্ট 26 নম্বৰ ছিটটো মোৰ তো আপুনি এনেকৈ কনফাৰ্ম কৰিব পাৰে আৰু আপুনি ওপৰৰ পৰাও কনফাৰ্ম কৰিব পাৰে তো ইয়াত আহি পেলাই আপুনি জাষ্ট ডবাটো চাব মানে তাৰপিছত মই এতিয়া এণ্ট্ৰি কৰিম গাইজ এতিয়া এণ্ট্ৰি কৰিলোঁ ট্ৰেইনত B2 এতিয়া মোৰ ছিট নম্বৰ 26লৈ যাব লাগিব
পালোঁ মানে একেবাৰে বেগে বজাই চাওঁ এইটো ট্ৰলি বেগ আৰু এইবিলাক আগে পিছে চবতে বেগে বেগ আহি পালোঁ কিবাকৈ নিউ দিল্লী এতিয়া আৰু জাৰ্ণি ইণ্ড বুলিয়ে ক'ব পাৰি তো এতিয়া নিউ দিল্লীত কিবা কিবি যদি যাওঁ মানে কিবা কিবি চালে আপোনালোকক দেখুৱাম বাকী এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিম মানে বাকী এতিয়া ভিডিঅ' নবনাওঁ কাৰণ এতিয়া জাৰ্ণি কৰি যাব লাগিব যে চ' বাই বাই গাইজ আৰু আজিৰ কাৰণে বাই বাই